নমস্কাৰ, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কুকুৰা মাংসৰ পিঠাগুড়িৰে বনোৱা এটা সুন্দৰ ৰেচিপি। আৰু মই কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ। মাংসখিনি মই প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগতে দিছোঁ মই তেজপাত দুখিলা, কাটি লোৱা পিঁয়াজ মই দুটা মিডিয়াম জোখৰ লৈছোঁ। এতিয়া মই ফ্ৰাই কৰা মাংসখিনি দি দিছোঁ, অলপ সময় ভাজি লৈছোঁ। এতিয়া মই নহৰু আদা বটাখিনি দি দিম, যেতিয়ালৈকে কেঁচা গোন্ধ নাযায় তেতিয়ালৈকে ভাজি ল'ম। এতিয়া মই ইয়াত দিছোঁ হালধি গুড়ি, সৰু চামুচেৰে এচামুচ ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াত দিম সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি, মিলাই লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ জলকীয়া গুড়ি, ঘৰতে বনোৱা ফিৰিঙি জলকীয়া। এতিয়া ভালদৰে ভাজি ল'ম অলপ সময়ৰ কাৰণে, 5 মিনিটৰ কাৰণে। এতিয়া মই এয়া সৰু বাতিৰে আধা বাতি পিঠাগুড়ি লৈছোঁ, পানীখিনিৰ লগত গুলি ল'ম পিঠাগুড়িখিনি। এতিয়া মই দিছোঁ জলকীয়া গুড়ি অলপমান, মানে সৰু চামুচেৰে আধা চামুচ হ'ব জলকীয়া গুড়ি। এতিয়া মই পিঠাগুড়িখিনি ইয়াত দি দিছোঁ, লগতে মই দিছোঁ গৰম পানী 1 গিলাচ। অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। এয়া উতলি আহিছে। এতিয়া মই দিছোঁ নিমখ 1 চামুচ। এতিয়া দিছোঁ মই জালুকৰ গুড়ি, সৰু চামুচেৰে আধা চামুচ। এনেদৰে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থৈ